বন্ধু বান্ধৱীসকল কি খবৰ মোৰ ভাল আৰু আপোনালোকৰ নিশ্চয় ভালে আছে আৰু আজি আমি যাবলৈ ওলাইছোঁ এটা মন্দিৰত আৰু কোন মন্দিৰত যাবলৈ ওলাইছোঁ অকমান পিছত গম পাব ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিলে হ'ল তাতে গৈ কি দেখাবলৈ পাৰো আৰু মই অকমান আগত কৈছিলোঁ নহয় আপোনালোকক যে মই কোন মন্দিৰত গৈ আছোঁ ইটোই হ'ল শলমাৰী মা কালী মন্দিৰ ইয়াত দেখিছে আহি পালোঁ আমি ফাইনেলি আমি গাড়ীৰ ভিতৰত লৈ যাম প্ৰথমতে আমি গাড়ী পাৰ্কিং কৰি ল'ম তাৰপিছত দেখুৱাই আছোঁ এতিয়া আহি পালোঁ এতিয়া প্ৰসাদখন কাটি ল'ম প্ৰথমতে চাই থাকিলে হ'ল
গোৱালপাৰা যোৱা ৰ'দত পায়। মন্দিৰটো শ্ৰী শ্ৰী মা শ্যামা কালী মন্দিৰ আৰু গেন্দ্ৰাপাৰা চলমাৰী বুলি কয়। আৰু এইটো যেতিয়া দেৱালী হয় তেতিয়া হয়, সেই পূজাটো ডাঙৰকৈ হয় আৰু আপোনালোকেও আহিব পাৰিব তাতে। আৰু ইপিনে আমাৰ গাড়ীটো আৰু মিষ্টাৰ আগত গৈ আছে আৰু মই পিছে পিছে গৈ আছোঁ। আৰু এতিয়া আমি মন্দিৰৰ পৰা ওলাই আমি মাইনাৰ স্কুল চাবলৈ যাম। মানে সেইদিনা চাই গৈছিলোঁ, কিন্তু ফৰ্ম লৈ গৈছোঁ, কিন্তু হোষ্টেলটো চাব পৰা নাই, ইয়াৰ কাৰণে হোষ্টেলত গৈ আছোঁ। বহুত ভোক লাগিছিলে, এতিয়া মন্দিৰৰ পৰা ওলালোঁ আৰু আপেল এটা আৰু চেৰি ফল এটা খাই আছোঁ। এতিয়া মাইনাৰ হোষ্টেল চাবলৈ যাওঁ। আৰু লাগিলে কি গুণগান চাইতে নাই ভাল লাগিলে কি ভাল লাগিলে ভাল লাগিলে ভিডিঅ'টো চাই ভাল লাগিলে কি কৰিব লাগিব? সাবস্ক্রাইব কৰিব, বেল আইকনটো বাজাব। ক'বই নাজানে তাই, ভালকৈ শিকাবা অলপ অলপ। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু যিসকলে ক'ব দিছোন মোক, আৰু যিসকলে পোনপ্ৰথমৰ বাবে ভিজিট কৰিছে মোৰ চেনেলত, ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শ্বপিং কৰি আছোঁ দুজনে আজি। চেম্পু मोनसेल' নামাত কৈ আছোঁ। আৰু এতিয়া আহি পালোঁ আমি ঘৰ, আৰু কেইটামান মাইনাৰ কাৰণে কাপোৰ লৈ আহিছিলোঁ শ্বপিং কৰি, আৰু আপোনালোকক অকণমান শ্বেয়াৰ কৰি দিওঁ বুলি ভাবিলোঁ। আৰু ইয়াত দেখিছা কেইটামান স্পুটিং লৈ আহিছোঁ, অকণমান ডিছকাউণ্ট পাইছিলে ইয়াৰ কাৰণে লৈ আহিছোঁ। আৰু ইয়াৰ স্পুটিংটো দেখিছানে, বহুত মৰম লগা কালাৰটো, ইয়াৰ কাৰণে মই বহুত বেছিকৈ ভাল লাগিছে। আৰু আপোনালোকে চাই কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নিশ্চয় নাপাহৰিব। আজিলৈ ইমানখিনিয়ে আছিল মোৰ ভিডিঅ'। আজিলৈ বাই বাই, অন্য এটি ভিডিঅ'ত লগ পাম আকৌ।